জাতিটোৱে জীয়াই থাকোঁতে যিখিনি সন্মান দিব লাগিছিল সেই সন্মান দিয়াত আমি কৃপণালি কৰিছিলোঁ। সেইবাবে আমি সাহসেৰে এই কামটো কৰিছিলোঁ যে জুবিন গাৰ্গ সন্দৰ্ভত আমি জীয়াই থাকোঁতে যোগাত্মক কথাবোৰ চৰ্চা কৰিব লাগে। এই যে আমি সদায় এই ধৰণৰ কথাক লৈ ব্যস্ত হৈ থাকিলোঁ, তেখেতে মঞ্চত কি ক'লে, কেনেকৈ ক'লে, কিন্তু ইক'জ অফ চাইলেন্সৰ বাবে যে তেখেতে ৰাষ্ট্ৰীয় বঁটা পাইছিল, সেই মানুহজনে যে বেটা সন্মান পাইছিল, এই কথাবোৰ কমকৈ চৰ্চা হ'ল। আমি ভাবিছিলোঁ কুইজখনৰ জৰিয়তে সেই কথাবোৰ চৰ্চা হ'ব আৰু সেইবাবে কুইজখন আয়োজন কৰা হৈছিল। বেয়া লগা কথাটো হ'ল যোৱাবাৰ যেতিয়া প্ৰীতিৰ সুবাসে হৈছিল 28 আগষ্ট তাৰিখে, দিনটো আমাৰ এটাই উৎকণ্ঠা আছিল, মানুহজন আহিবনে নাই। 3-4 দিন হিমাংশু আছে, হিমাংশু আমি সদায় গৈছিলোঁ তেওঁৰ ষ্টুডিঅ'লৈ মাতিবলৈ। এদিন দিগন্ত দাকো লগ পাইছিলোঁ তাত। তেনেকৈ সদায় গৈ থকাৰ মাজতে যিদিনা তেখেতৰ কুইজৰ দিনটো আছিল, আমাক আচৰিত কৰি 5টা বজাত আমি সময় দিছিলোঁ, 4:30 বজাত জুবিন গাৰ্গ আহিছিল। কালি যেতিয়া কুইজখন চলি আছে, আমি চকীখন তেখেত যিখন চকীত বহিছিল চকীখন আমি ৰাখিছোঁ, একেধৰণে ৰাখিছোঁ। আৰু দুখ লগা কথাটো হ'ল কালি সেই উৎকণ্ঠাও নাই, সেই উৎসাহো নাই, সেই উদ্দীপনাও নাই। মই কেৱল এটা কথাই মুকলিকে ক'ব খোজোঁ, যিটো কথা মই এইকেইদিন বহু ঠাইত কৈছোঁ। জুবিন গাৰ্গ সন্দৰ্ভত আমাৰ আটাইৰে চিন্তা চৰ্চাবোৰ জীয়াই থাকোঁতে, আজি মই এই ধৰণৰ কথা ক'ব খোজা নাই যে জুবিন গাৰ্গ সমালোচনাৰ ঊৰ্ধত নাছিল। সমালোচনা জুবিন গাৰ্গে গ্ৰহণো কৰিছিল, কিন্তু জীয়াই থাকোঁতে ইটিকিং আৰু এই ধৰণৰ কাৰবাৰ আমাৰ মাজত কৰা একাংশ মানুহ আছিল, যিসকল মানুহে জীয়াই থাকোঁতে তেখেতক ইমান কষ্ট দিছিল, যিবোৰ কষ্ট আমি ভিন্ন সময়ত তেখেতৰ মুখত ফুটি উঠা দেখিছিলোঁ। মই ক'ব খোজা নাই যে তেওঁক লৈ একেবাৰে ভাল বৌদ্ধিক কামটো কটনতেই হৈছিল, নহয়। কটনত চাগে 10-15টা কামৰ ভিতৰত এটা কাম আছিল, কেইটা কাম হৈছিল। আৰু সেইবাবে যিদিনা জুবিন গাৰ্গ আহিছিল, আমি তেওঁক সুধিছিলোঁ আপুনি আধা ঘণ্টামান থাকিবনে নাই, তেওঁ কিন্তু 2 ঘণ্টা সময় আছিল। কিন্তু বেয়া লগা কথাটো হ'ল সেইদিনাও জুবিন গাৰ্গৰ মুখৰ পৰা এটা বাক্য ওলাল, যিটো বাক্যক লৈ পিছদিনাৰ পৰা অসমখন উত্তাল হৈ পৰিল আৰু আমাৰ কুইজৰ কথাটো তল পৰি গ'ল। কিন্তু মই আজি এই চেপনলৈ আহি এই অনুৰোধটোৱে কৰিম, জীয়াই থাকোঁতে যিখিনি মানুহে তেখেতৰ কথা বেয়াকৈ লিখিছিল, ইটিকিং কৰিছিল, সেই মানুহখিনিও আজি তেখেতৰ জাষ্টিছ ফৰ জুবিন গাৰ্গটো ফেচবুকত নিলিখিলে তেওঁলোক চলিব নোৱাৰা হৈছে। সেইটো জুবিন গাৰ্গৰ শক্তি, আৰু সেই শক্তিটোৰে জুবিন গাৰ্গ জীয়াই থাকিব। কিন্তু মই এটা কথাই আহ্বান জনাম, গীত, মাত, কবিতা, এই চিনেমা, এইবোৰতো জুবিন গাৰ্গৰ আটাইতকৈ মূল্যৱান অংগ। এইসমূহৰ কথা আমি পাতিবই লাগিব। কিন্তু তেখেতৰ বিষয়ে নজনা যিবোৰ দিশ, যিহেতু দিগন্ত ভাৰতী ডাঙৰীয়া আছে, মই মাত্ৰ 2টা গানৰ কথা ক'ব খোজোঁ। কাৰবালা যুদ্ধক লৈ বিশ্বৰ বহু কম গান চাগে সৃষ্টি হৈছে, তাৰ এটা গান জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতী ডাঙৰীয়াৰ নেতৃত্বত অসমত সৃষ্টি হৈছে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ ওপৰত মই এতিয়া গৱেষণা কৰি আছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ ওপৰত অসমত লিখা মেলাই কম হৈছে, কিন্তু দিগন্ত ভাৰতী ডাঙৰীয়া আৰু জুবিন গাৰ্গে সন্ধ্যা বুলি অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা এলবাম কৰিছে। মই ভাবোঁ এই দিশবোৰ আমি চৰ্চা কৰাটো বৰ দৰকাৰ, এই দিশবোৰৰ কথা পতাটো আমি বৰ দৰকাৰ। ৰাহুলে মোতকৈ ভালকৈ বেছিকৈ ক'ব পাৰিব। লোকসংগীতসমূহক জীয়াই ৰখাত জুবিন গাৰ্গৰ যিটো ভূমিকা, আমাৰ